এই নিশা ভিডিঅ' বনাইছোঁ আৰু এতিয়া নিশা বাজিছে 1:20 আৰু দুই বাইক ভাইকে ৰাজশ্ৰী আৰু আমাৰ ভৈৰৱে মিলি মাছ ধৰি আনিছে ৰাতি। এয়া চাওকচোন কি সুন্দৰ সুন্দৰ মাছবিলাক পাই আহিছে। আমাৰ সন্মুখতে ইৰিগেশ্যনৰ এটা নলা আছে, তাতে পানী এৰি দিছিল নদীৰ পৰা, আৰু বৰ্তমান পানী বন্ধ কৰি দিয়াৰ ফলত মাছবিলাক যাব নোৱাৰি নলাটোতে আছিল আৰু এনেদৰে ধৰি আনিছে। কিহেদি ধৰিলা? বাল্টি দি ন? ফটা বাল্টি বাল্টি দি ধৰিলে। আৰু এইবোৰ সৰু বিভিন্ন ধৰণৰ মাছ, বটীয়া মাছ, পুঠি মাছ, তাৰপিছত মাগুৰ মাছ, শিঙি মাছ, কাৱৈ মাছ, আৰু এইফালে কেঁকুৰা, এইফালে কেঁকুৰাও লৈ আহিছে। এইয়া কেঁকুৰা, এইয়া কেঁকুৰাও পাই আহিছে কেইজনীমান। ইমান ধুনীয়া। এই পুঠি মাছ কি সুন্দৰ। আৰু এনেদৰে দেখুৱালোঁ আপোনালোকক। ভিডিঅ'টো ইমানখিনিলৈ চোৱাৰ বাবে সকলোলৈ নমস্কাৰ।